চৰণ চৰণে কৰো প্ৰণাম ৰাম চৰণে কৰো প্ৰণাম কৃষ্ণ। চতুৰ্থ অধ্যায় জ্ঞান কৰ্ম সন্ন্যাস যোগ। আছে আন ধৰ্ম মূৰ জন্ম জানি বাৰ শুনা পাঠকে ন মতে গতি কৰ্মগুণ যি কাৰণে হুৱে দৃঢ়মতি থাকে জানি সিও গতি পাৱে কাম ক্ৰোধ লোভ মোহ এৰিবে ভয় মই হে পৰম প্ৰিয় কৰিবে অহৰ্নিশে মনে মোক চিন্তে নিৰন্তৰ এহি জ্ঞান পুত্ৰ হুয়া তৰিলা বিস্তৰ পাৰ্থে বোলে মুখ্য যদি মহাফল হয় তাক এৰি কেনে লোক স্বৰ্গক বাঞ্ছয় কৃষ্ণে বোলে আছে তাৰ পূৰ্বৰ সংস্কাৰ আন দেৱ ভজে মোৰ নাহি অধিকাৰ যেন সংগ মত দুখে সুখে মানে নৰ জীৱা সুখ মানে সিও ক্ষণে মাতৰ ভয় লাজ পাপ কন চাই প্ৰৱতায় দুখে সাধে অল্প সুখ স্বৰ্গ সেহি নয় ইন্দ্ৰ চন্দ্ৰ অতি আনু দেৱতা পূজয় তাৰো ফল দাতা মই জানিবা নিশ্চয় নানা বুদ্ধি কৰি ভজে দেৱতা সকল যেন মতে ভজে সেহি মতে পাৱে ফল বিভূতি সহিতে সেৱা লক্ষ্মী কৰে মোক অল্প বৃক্ষ এৰি সেৱা কৰয় কণ্টক
হৰে বিৰিঞ্চিয়ে সেৱা কৰয় লক্ষ্মীত লক্ষ্মীৰ কটাক্ষ পাইলে হুৱে কৃত এ ৰাম যশ সুখ চৈজৰ লক্ষ্মী হে অধিকাৰ হেন বুদ্ধি নাই মই লক্ষ্মীৰ ভটাৰ এ ৰাম যদি বাস কামে থাকি মোৰ পূজা কৰে মই দত্ত ভোগ ভুঞ্জি তথাপি তুতৰে এ ৰাম আন দেৱ ভোজি যদি অল্প ফল পাই কিন্তু কৰ্মছিদ্ৰে নষ্ট বিনাশ যায় কৰ্ম ক্ৰিয়া উপবাসে যত পাৱে কষ্ট দ্ৰব্য মন্ত্ৰ কায় ছিদ্ৰে পূৰ্বা পৰে নষ্ট মুহুৰ কৰ্মৰ তিল মাত্ৰ নষ্ট নাই নজানি কৰক যদি বিশ্বাস যায় মই অন্তৰ্যামী মোক ভিন্ন কৰি লৱে ক্ষুদ্ৰ দেৱ পুজি তাৰ ক্ষুদ্ৰ ফল পাৱে পাৰ্থে বোলে কৃষ্ণ তুমি সবাহে ভ্ৰম তথাপি কৰিলা কেনে কৰ্মত বিষম পৰ্বতক নিয়ামক তুমি সেই ঈশ্বৰ